আলাপ এই যে তুমি মোৰ মই তোমাৰ খোৱা কবিতাবোৰ ৰাতিপুৱা সতেজ হৈ দৌৰি ফুৰিছে দুপৰীয়াৰ ৰ'দকণে চঞ্চল কৰি নিদিয়া হ'লে এই ধুনীয়া আবেলিটোত কবিতাবোৰ শুই নাথাকিলহেঁতেন ভাগৰুৱা হৈ ঠিক আৰ্টিছ গেলেৰীৰ দামী বুকেটো অনাৰ পাছত হাজিম কাছিম বুলি ৰৈ থকা চোতালৰ ৰজনীগন্ধাজোপা দিন গণি গণি শুই যোৱাৰ দৰে শুনিছো মৰমৰ হেনো সঘনে সলনি হয় ঠিকনা সেয়ে হয়তো আজি তেওঁৰ বুকুৰ শূন্যতাই অনুমান কৰিব নোৱাৰে বৰষুণ জাকৰ চঞ্চলতা তেওঁৰ মৌনতাত জয় পৰে শব্দবোৰৰ নিষ্পাপ ধেমালি উকা হৈ পৰি ৰয় চিনাকি দাপোন এসময়ত তেওঁৰ হাঁহিত চপৰা চপৰে খহি পৰিছিল আল ফুলে সাৱটি ৰখা ডাহৰৰ টুকুৰা উশাহত তেওঁৰ পাখি মেলি নাচিছিল হেঁপাহৰ ৰংবোৰে ৰাগি লাগি নষ্ট হোৱা হৃদয়খনে সাজিছিল জোনাকী কাৰেং এতিয়া যে সকলো সপোন পৰিশিষ্ট বেৰত ওলমাই ৰখা আৰ্চিজৰ কাৰ্ডখনে কি বুজিব সাজি কাচি তেওঁৰ বাবে বাট চাই ৰৈ থকা পদূলিমুখৰ গোলাপজোপাৰ বিননি